আমাৰ মাজত যি আছিলে সকলো শেষ হৈ গ'ল। এতিয়া মই তোমাৰ বিষয়ে একোৱে নাজানো। এটা সময় আছিলে যেতিয়া আমি এজনে আনজনৰ বাবে সকলো আছিলোঁ, আৰু এতিয়া আমি অচিনাকি। মই বুজি পোৱা নাই ইমানবোৰ হোৱাৰ পাছতো, বাৰে বাৰে সাৰ ধোৱাৰ পাছতো মই তোমাক কিয় আজিও ভাল পাওঁ। এতিয়াও এটা আশাতে কিয় আছোঁ যে এদিন তুমি মোক বুজিবা আৰু উভতি আহিবা মোৰ ওচৰলৈ। মই এতিয়াও তোমাৰ অপেক্ষা কিয় কৰোঁ? মিছা নকওঁ, মই এতিয়াও তোমাৰ বিষয়ে ভাবি থাকোঁ। মই ভাবিছিলোঁ যে মৌন হৈ যাম, কিন্তু পৰা নাই। মাত্ৰ মই তোমাক ডিষ্টাৰ্ব কৰিবলৈ এৰি দিলোঁ, মেছেজ কৰিবলৈ এৰি দিলোঁ, কিন্তু তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱা সেই আগৰ দৰে আছে।